তানজানিয়াত চীনৰ বৃহৎ সামৰিক ঘাটি ভাৰতৰ প্ৰতি ভাবুকি স্বৰূপ হ'ব নেকি তানজানিয়াৰ সামৰিক ঘাটি প্ৰথমে মন কৰক এই মানচিত্ৰখনলৈ ভাৰত মহাসাগৰৰ কাষতে থকা আফ্ৰিকাৰ গুৰুত্বপূৰ্ণ এখন দেশ তানজানিয়াৰ মানচিত্ৰ এয়া ভূ ৰাজনীতিৰ ফালৰ পৰা তানজানিয়াৰ ভৌগোলিক অৱস্থিতি অতিকৈ গুৰুত্বপূৰ্ণ কংগো কেনিয়া জাম্বিয়া আদি দেশেৰে আগৰি আছে তানজানিয়া এই তানজানিয়াত এইবাৰ চকু ৰঙা চীনৰ জিবুটিৰ পিছত তানজানিয়াৰ বন্দৰত চীনে আৰম্ভ কৰিছে এটা বৃহৎ সামৰিক ঘাটি চি জিনপিং শাসনলৈ অহাৰ পিছতে তেওঁ প্ৰথমে ভ্ৰমণ কৰিছিল তানজানিয়া সেই সময়তে চীনে তানজানিয়া চৰকাৰৰ সৈতে স্বাক্ষৰিত কৰিছিল $10 বিলিয়ন চুক্তি চুক্তিমতে যি ঠাইত সামৰিক ঘাটি স্থাপন হ'ব সেই ঠাই ৩৩ বছৰৰ বাবে সম্পূৰ্ণৰূপে চীনৰ নিয়ন্ত্ৰণত থাকিব ইতিমধ্যে চীনে আফ্ৰিকা মহাদেশৰ পিছপৰা দেশসমূহত বৃহৎ বিনিয়োগেৰে স্থাপন কৰিছে সামৰিক ঘাটি আফ্ৰিকাৰ আংগোলাৰ পৰা তানজানিয়ালৈ নিৰ্মাণ সম্পূৰ্ণ কৰিছে এটা ৰেলপথৰ ইয়াৰ জৰিয়তে আফ্ৰিকাৰ কংগো কেনিয়া জাম্বিয়া আদি দেশক একত্ৰিত কৰি বেল্ট এণ্ড ৰোড প্ৰজেক্ট সফল কৰি তোলাৰ পৰিকল্পনা চীনৰ ভাৰত মহাসাগৰৰ কাষতে স্থাপন কৰিবলৈ লোৱা এই সামৰিক ঘাটি ভাৰতৰ প্ৰতিৰক্ষাৰ বাবে ভাবুকি স্বৰূপ হ'ব নেকি তাক লৈ চৰ্চা চলিছে ভূ ৰাজনৈতিক মহলত কিন্তু চীনৰ এই ষড়যন্ত্ৰৰ কথা ইতিমধ্যে বুজি উঠিছে শ্ৰীলংকা চৰকাৰে শ্ৰীলংকাৰ বন্দৰত চীনৰ কোম্পানীসমূহক সামৰিক কুচকাৱাজ নচলাবলৈ সকীয়াই দিয়া হৈছে উল্লেখ্য যে চীনে পিছপৰা ৰাষ্ট্ৰসমূহত বৃহৎ সুদৰ বিনিময়ত ঋণ প্ৰদান কৰি পৰৱৰ্তী সময়ত ঋণগ্ৰস্ত ৰাষ্ট্ৰসমূহৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰি আহিছে